নমস্কাৰ, মই জুনমণি। আজি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বিকশিত ভাৰত সংকল্প যাত্ৰা এয়া প্ৰত্যেক ঠাইতে অনুষ্ঠান পাতিছে পঞ্চায়তে। এতিয়া আমাৰ এই আজি দুলীয়াজান গাঁও পঞ্চায়তৰ হৈ পতা হৈছে। গাঁও পঞ্চায়তৰ নিচেই কাষতে ৰিয়েল ফিল্ডত। সেয়েহে আমিও ইয়াতে অংগনবাড়ী কৰ্মীসকল সহায়িকাসকল উপস্থিত হৈছোঁহি। ইয়াত আমাৰ ছুপাৰভাইজাৰ বাইদেউসকলো আহিছে আৰু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা তথা সকলো গাঁৱৰ ৰাইজ এয়া উপস্থিত হৈছেহি। সেয়েহে মই ভিডিঅ'ৰ জৰিয়তে সকলোকে অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰিলোঁ। ইয়াত 11টা ডিপাৰ্টমেণ্টৰ কাউণ্টাৰ দিয়া হৈছে। এয়া কাউণ্টাৰকেইটানো কিহৰ ওপৰত মানে সকলোৱে আবেদন কৰিব পাৰে, সেয়েহে অকণমান এই কাউণ্টাৰকেইটা মই দেখুৱাই দিছোঁ। আমাৰ ইতিমধ্যে 11টা ডিপাৰ্টমেণ্ট আহি পাইছে। 11টা ডিপাৰ্টমেণ্টৰ বিষয়াসকলে আপোনালোকৰ অভাৱ অভিযোগ সব ল'ব আৰু আমি পৰৱৰ্তী সময়ত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ামুড়ি আহিছে, আমি মিটিং আৰম্ভ কৰিম। গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইতিমধ্যে এটা সুসজ্জিত গাড়ী পঠিয়াইছে। আমাৰ কাৰিকৰী অসুবিধাৰ কাৰণে গাড়ীখন পঞ্চায়ততে ৰখি আছে। তাৰ উপৰিও কিছুমান ড্ৰোন কেমেৰা পঠিয়াইছে, সেইখিনিও থাকি গৈছে। আমি পৰৱৰ্তী সময়ত এইখিনি আনিবলৈ চেষ্টা কৰিম। সমাজ কল্যাণ বিভাগৰ কৃষি বিভাগ ইয়াতে বাইদেউ বহি আছে। এইটো হ'ল পশুপালন বিভাগৰ। মীন পালন পঞ্চায়তৰ সৈতে কি আঁচনিসমূহ আছে ইয়াতে সকলো দি দিয়া হৈছে। উদ্যোগ আৰু বাণিজ্য বিভাগৰ এইটো দিয়া হৈছে। সময়টো হোৱা নাই, বেনাৰখন দেখুৱাই দিছোঁ। এইটো বেংক বিভাগৰ, স্বাস্থ্য বিভাগৰ, জনস্বাস্থ্য বিভাগৰ। এয়া আমাৰ সমাজ কল্যাণ বিভাগৰ কাউণ্টাৰত আমাৰ কৰ্মীসকল সকলো উপস্থিত আছে। দিহানাম, ঝুমুৰ আৰু গোৰ্খা নৃত্য আমি উপভোগ কৰিবলৈ পাম। গতিকে আমি সাংস্কৃতিক দলক সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। সেইকাৰণে সেইখিনি ঝুমুৰ দল সাজু হৈ আছে। এয়া আমাৰ দুলীয়াজান গাঁও পঞ্চায়তৰ সভাপতি মাধুৰ্য সোণোৱালদেৱ, তেওঁ ফুলাম গামোচাৰে এয়া আদৰণি জনাবলৈ লোৱা হৈছে। ৰাতি 11টা পাৰ্টে ঠাণ্ডাতে ইয়াত কপি আছিলে। ঠিক আছে, আমি সকলো ডিপাৰ্টমেণ্টৰ যিসকল মুৰব্বী আছে ইয়াত আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ কৃষি বিভাগৰ পৰা আহিছে বৰবৰা। গামোচা এটাৰ আদৰণি জনাব। এয়া আমাৰ বাইদেউ আহিছে পশুপালন বিভাগৰ পৰা, ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট। এয়া আমাৰ ছুপাৰভাইজাৰ বাইদেউ বাইদেউক এখন ফুলাম গামোচাৰে আদৰিবলৈ লোৱা হৈছে।
এয়া বাইদেউহঁতে চাহৰ যোগান ধৰি আছে। দিল্লীৰ পৰা ৰাতিপুৱা 5টাতে উঠি আহি আছে এইখন মিটিঙত উপস্থিত থাকিবৰ কাৰণে। পাৰ্লিয়ামেণ্ট চলি আছে। সকলোৱে এটা হাত চাপৰি মাৰি আদৰণি জনাব। সকলোৱে এটা হাত চাপৰি মাৰি আদৰণি জনাব। এই চাউণ্ড অলপ বঢ়াওক অকণমান। আমাৰ ৰামেশ্বৰ তেলিদা মন্ত্ৰী ডাঙৰীয়া তেওঁ গম পাইছে যে এই অনুষ্ঠানটো হৈ আছে, পাৰ্লিয়ামেণ্ট হোৱাৰ কাৰণে আহিব পৰা নাই, কিন্তু আজি যিহেতু তেওঁ তেনেকৈ সময় ওলাই আহিছে, সাধাৰণতে আমি দেওবাৰে আশা কৰোঁ। উপান্ত খেতিয়কসকলৰ কাৰণে আটাইতকৈ ডাঙৰ বন্ধু এই ড্ৰোনে আমাক বহুত সহায় কৰিব। আমি ভোটৰ যোগেদিও আমি ল'ব পাৰোঁ, সমূহীয়া খেতি কৰিলেও আমি ব্যৱহাৰ কৰিব পাৰোঁ। বিকশিত ভাৰত সংকল্প যাত্ৰা মই 1 নং দুলেজান অংগনবাদী কেন্দ্ৰৰ এগৰাকী শিক্ষাদাতাৰী। মোৰ এজনী কন্যা শিশু আছে, তাইক মই সদায় অংগনবাদী কেন্দ্ৰলৈ অনা নিয়া কৰোঁ। তাই অংগনবাদী কেন্দ্ৰলৈ গৈ লিখা পঢ়া কৰাৰ উপৰিও নিজৰ নাম, ঘৰৰ নাম, গাঁৱৰ নাম ক'বলৈ শিকিলে। অংগনবাদী কেন্দ্ৰত প্ৰতি মাহে শিশুসকলক হাইট ৱেইট লিখে আৰু বাইদেৱে আমাক কৈ দিয়ে যে সিহঁতি সুস্থ নে আৰু সুস্থ ৰাখিবলৈ কি কৰিব লাগে, এইবিলাক অংগনবাদী বাইদেৱে আমাক জনায়। আৰু PMMVY আঁচনিৰ জৰিয়তে মই 5,000 টকা পাবলৈ সক্ষম হ'লোঁ। ইয়াৰ বাবে অংগনবাদী জোনমণি বাইদেউ আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। भारी रे डम को चला गल भारी বিকশিত ভাৰত সংকল্প যাত্ৰা এয়া পাৰ্বতী কৰ্মীৰ শিশু ৰিধিমা মুৰাৰী, তাই স্কুলৰ কাৰণে এখন চাৰ্টিফিকেট লাভ কৰিছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু এটা লাইক কৰি দিব আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।